হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া হৈছে মৰ্ণিং টাইম আৰু কালিৰ দোকানৰ হিচাপ থাকি গ'ল। আজি পুৱাই হিচাপৰ বহি মেলি হৈছে আৰু আমি চাহ খোৱা হৈ গ'ল। এইফালে জেনি কালিৰ ৰাতিৰ পৰা গাটো বেয়া, তাই অলপ আঁতৰি আঁতৰি ফুৰিছে। জেনি আজি গাটো বেয়া ন? ভাল লগাব দেই। এইখিনিতে তাই জেগা লৈছে পোৱালি দিবৰ কাৰণে। আৰু এয়া কাপোৰখন ভালদৰে জাপি কুচি দিলোঁ আৰু এতিয়া তাই তাতে শুই থাকক। আৰু বাহিৰত তাই অলপ লেতেৰা কৰি আহিছে, সেইবিলাক মই চাফা কৰোঁগৈ। আৰু এতিয়া এইকেইটা লৈ এয়া চাফা কৰিম। এয়া প্ৰথমে ফেনাইল দি লৈছোঁ আৰু ফেনাইল দি এবাৰ মুচি ল'ম, তাৰপিছত আকৌ এবাৰ লাইজল দি মুচিম, তেতিয়াহে জেগাটুকুৰা ভালদৰে চাফা হ'ব। আকৌ এবাৰ মুচি ল'ব লাগিব। এতিয়া ওপৰৰ পৰা মুচি লৈছোঁ ফেনাইল দি, আকৌ লাইজল দি ভালদৰে মুচিম। এতিয়া এয়া লাইজল অলপমান দি লৈছোঁ, আকৌ এয়া মুচিছোঁ, তেতিয়াহে ভালদৰে চাফা হ'ব। এইজনী জেনি য'তে ত'তে সোমাই ফুৰিছেগৈ জেগা বিচাৰি। আৰু এতিয়া এইক ৰখিব লাগিব অলপ দেৰি, নহ'লে যেনি তেনি লেতেৰা কৰিবগৈ। অলপমান আৰাম পাব, গৰমত বহুত তাই, আৰু আজিৰ পৰা আজৰি পাব আৰু অলপ। এয়া পোৱালি এটা দিলে, এইটো বগা আৰু ক'লা ধুনীয়া মৰম লগা পোৱালি এটা দিছে। আৰু এটা এয়া ক'লা ৰঙৰ পোৱালি দিছে আৰু একেবাৰে কেঁচুৱাৰ দৰে কান্দিছে। আৰু এইফালে আমাৰ ৰঙাই, ই আমাৰ ঘৰৰ নহয়, ওচৰৰ বৰ্তা ঘৰৰ, আৰু ইয়াতে থাকে প্ৰায়। এয়া চাইছে, তাৰ ফূৰ্তি লাগিছে দেখি। ৰঙাই কোন আলহী আহিলে? আলহী আলহী কৈছে দেখা দিছে, তাৰ চাবলৈ মন আছে। ৰঙাই বাহিৰলৈ যাগে, যা বাহিৰলৈ যাগে, যা যা বাহিৰলৈ যাগে, জলদি বাহিৰলৈ যা। আৰু এইয়া একেলগে দুটা পোৱালি দিছে। আৰু আনকালে এনেদৰে তাইৰ লগত লাগি নেপাওঁ, এটা পোৱালি দিয়ে নিজেই চম্ভালে। আৰু এতিয়া ইমান দি আছে মানে তাইক চাবলগীয়া হৈ আছে। আৰু এয়া মাজে মাজে বিস্কুট খুৱাই আছোঁ। আৰু পোৱালিকেইটাও মানুহৰ কেঁচুৱাৰ দৰে কান্দিছে। তাই ৰাতিপুৱা একো খাবলৈ নাপালেই, সেয়েহে তাইক বিস্কুট খুৱাই আছোঁ মাজে মাজে। মোৰ অৱস্থা এয়া, ছোৱালীয়ে মাতিলে আকৌ আহিবলগীয়া হ'ল। তাই পোৱালি দিয়ে আছে আৰু আমি ভাবিছিলোঁ দুটা তিনিটা দিব, কিন্তু এইবাৰ সৰহকৈ দিলে। আগত দুবাৰ দিছে, তাই এটা এটা পোৱালিয়ে দিয়ে, সেই ভাবিছিলোঁ আমি আৰু
3টামান দিব, কিন্তু তাই পোৱালি এতিয়া দিয়ে আছে। আৰু পোৱালি দি হ'লে তাইক ভালছে গা ধুৱাব লাগিব আৰু চফা কাপোৰ এখন দি ভালদৰে শুৱাব লাগিব। সেয়েহে মই এতিয়া এনেদৰে আছোঁ, গা পা একো ধোৱাই নাই, ময়ো তাইৰ লগত লাগি আছোঁ নহয়, গা ধোৱাই নাই। তাই দি হ'লে গাটো ধুৱামগৈ তাইকো, আৰু চফাকৈ ৰাখিব লাগিব ইজনী। গৰম উঠিছে, এয়া ফেন লগাই দিছোঁ, তাই গৰমত ফেপাই আছে। গা পা ধুই হৈ গ'ল, এতিয়া তাইকো ধুৱাই দিলোঁ গাটো চাফা কৰি, আৰু চাফা জেগাত শুৱাই থৈছোঁ। এতিয়া দেখুৱাম আপোনালোকক কেনেকৈ ৰাখিছোঁ। আৰু ভোক লাগিছে যথেষ্ট, আৰু পঁইতা ভাত কেইটামান খাম বুলি কালিয়ে ৰাখি থৈছিলোঁ পানী দি। ৰাতিপুৱা মটৰ ভাজিছিলোঁ, কিন্তু এই জেনীৰ লগত লাগি থাকোঁতে খোৱা নহ'ল, আৰু পঁইতা ভাতেই খাম এতিয়া। বাকীবিলাকলৈ গৰম ভাত বনাই লৈছোঁ, তাৰপৰা মই খাম আৰু সিহঁতি লাহে লাহে খাই থাকিব। সিহঁতি পঁইতা ভাত খালে, আৰু ল'ৰা আৰু ছোৱালীয়ে পঁইতা ভাত নাখায়, তাহাঁতলৈ গৰম ভাত বনাইছোঁ আৰু মিলি খাম এতিয়া। আৰু মই পঁইতা ভাত কেনেদৰে খাম তাকো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এতিয়া কিচেনত আছোঁ, কিচেনত চব্জি বনাইছোঁ। আজি মাছ ফ্ৰাই, লগতে মাছৰ জোল, আৰু কচ মাছ ফ্ৰাই কৰি থৈছোঁ, আৰু কেইপিচমান ফ্ৰাই খাম, আৰু লগতে কেইপিচমান এইফালে এয়া পানীলাওৰ লগত জোল বনাম। আৰু এইপিনে তিতা ফুলৰ ভাজি বনাই দিছোঁ, ভাতকেৰেলা ফুলৰ ভাজি, আৰু এয়া মটৰ ভাজি। এয়া পঁইতা ভাত পানী দি থৈছোঁ, আৰু মই পঁইতা ভাতেই খাম। এয়া পঁইতা ভাতৰ লগত এয়া ভাতকেৰেলা ফুলৰ ভাজি, মটৰ ভাজি, আৰু এইপিনে মাছ ফ্ৰাই, পিঁয়াজ, আদা, জলকীয়া আৰু নিমখ, এইকেইটা পঁইতা ভাত। এতিয়া আজৰি হৈছোঁগৈ, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পায় যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব কেনে পালে। আৰু ইমান সময় ধৰি চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম।